নমস্কাৰ হেতক বন্ধু বান্ধৱীসকল এইটো পুখুৰীত আজি ৰাতিপুৱাৰে পৰা কিছুমান মাছ ফাহিছে তো আজি ইয়াত টক্সিমাৰ পাউডাৰ যি অক্সিজেনৰ কাৰণে মাছবিলাক ফাহিছে তো অক্সিজেনৰ বাবে টক্সিমাৰ পাউডাৰ এই পুখুৰীটোত আজি ব্যৱহাৰ কৰিম তো আপোনালোকে দেখিবলৈ পাইছে পুখুৰীটোৰ চাৰিওফালে যে গছ গছনি আছে আৰু তাৰ পাতবিলাক পৰি পুখুৰীটোত বেয়া এটা দুৰ্গন্ধৰ সৃষ্টি হৈছে যাৰ বাবে ৰাতিপুৱাৰে পৰা এই মাছবিলাক দুই এটাকৈ ফাহিব ধৰিছে তো আজি ইয়াতে টক্সিমাৰ পাউডাৰ ব্যৱহাৰ কৰিম পুখুৰীটোত তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে টক্সিমাৰ পাউডাৰ আনিছোঁ বজাৰৰ পৰা ইয়াত আপোনালোকে দেখিবলৈ পাইছে এইটো হৈছে টক্সিমাৰ পাউডাৰ তো ইয়াত টক্সিমাৰ পাউডাৰটো যিহেতু মোৰ পুখুৰীটোক 1 কোঠামান মাটি আছে ইয়াত বজাৰত 5 কেজিৰ পেকেট পায় টক্সিমাৰৰ পাউডাৰ তো সৰু পেকেট নাপায় তো ইয়াৰে মই 4 ভাগৰ 1 ভাগ আজি এই পুখুৰীটোত মই টক্সিমাৰ পাউডাৰ অক্সিজেনৰ কাৰণে পুখুৰীটোত ব্যৱহাৰ কৰিম আৰু বাকিখিনি এমাহ দুমাহ পিছত আৰু এবাৰ ব্যৱহাৰ কৰিম তো এইটো হৈছে পুখুৰী তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইটো হৈছে টক্সিমাৰ পাউডাৰ ব্যৱহাৰ কৰিলে যি পুখুৰীৰ তলত বেয়া দুৰ্গন্ধ পাতবিলাক পৰি বেয়া এটা দুৰ্গন্ধৰ সৃষ্টি হয় সেই দুৰ্গন্ধটো নাইকিয়া হৈ যাব টক্সিমাৰে আৰু এইটো ফাৰ্ষ্ট অক্সিজেন ৰিলিজিং পাউডাৰ হয় এইটো মাৰিলে আপোনাৰ তৎক্ষণাত মাছক অক্সিজেন পাউডাৰ ইয়ে যোগান ধৰিব তো হেতক বন্ধু বান্ধৱীসকল তো কেনেকৈ পুখুৰীত আপোনালোকে টক্সিমাৰ পাউডাৰ ব্যৱহাৰ কৰিব তো মই আপোনালোকক আজিৰ ভিডিঅ'টোত সকলোবোৰ দেখাম তো আহক ভিডিঅ'টো আৰম্ভ কৰিম তো ইয়াৰ মই টক্সিমাৰ পাউডাৰটো মই এতিয়া ইয়াক বেলেগখন দি আছোঁ বেলেগখন তো ইয়াৰ টক্সিমাৰ পাউডাৰটো মই এইটো সম্পূৰ্ণৰূপে পাউডাৰ ধুনীয়া আমুল গাখীৰৰ দৰে তো আপোনালোকে যেতিয়া বজাৰত যাব ইয়াৰ 5 কেজিৰ পেকেট পাই যাব তো ভিতৰত আপোনালোকে আৰু এটা পেকেট পাব এনেকুৱা পেকেট এটা পাব আপোনালোকে ভিতৰত তো ইয়াক আপোনালোকে পানীৰ লগত মিক্স কৰি দিব পাৰে বা পুখুৰীৰ পৰা অলপ বোকা উঠে বোকাৰ লগত পাউডাৰখিনি সানি সৰু সৰু লাৰু বনাই পুখুৰীৰ চাৰিওপিনে দলিয়াও দিব পাৰে বোকাৰ লগত দিলে যিহেতু টক্সিমাৰ পাউডাৰটো সোনকালে মাটিৰ পানীৰ তললৈ যায় মাছক সোনকালে অক্সিজেন যোগান ধৰে তো মই এতিয়া পুখুৰীৰ পৰা অলপ বোকা উঠাম এইটো থালত মই টক্সিমাৰ পাউডাৰ আৰু বোকাটো মিক্স কৰিম তো মই এতিয়া পুখুৰীৰ পৰা অলপ বোকা উঠাম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আহা অলপ আগুৱাই আহা বলটো দিয়াছোঁ বলটো পাত আছে পাতবিলাক জাবৰ আছে পুখুৰীৰ জাবৰবিলাক আপোনালোকে গুচাই দিব আৰু গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব মিনপলক বন্ধু বান্ধৱীসকল তো ইয়াৰ মই পুখুৰীৰ পৰা অলপ বোকা উঠাই লৈছোঁ এই বোকাটোৰ লগত টক্সিমাৰ পাউডাৰ যিহেতু পুখুৰীটো একবাৰ দেখুৱাই দিয়ে পুখুৰীটো সৰু 1 কোঠামান মাটি আছে তো 5 কেজিৰ টক্সিমাৰ পাউডাৰ ইয়াত নালাগে মই 4 ভাগৰ 1 ভাগ ইয়াত ব্যৱহাৰ কৰিম আৰু বাকীখিনি এমাহ বা 15 দিন পিছত আকৌ এবাৰ ব্যৱহাৰ কৰিম তো ইয়াত মই অলপ টক্সিমাৰ পাউডাৰ দিছোঁ টক্সিমাৰটো দেখুৱাই দি মই বোকাৰ লগত আপোনাৰ মিক্স কৰি ল'ম তো এইটো হৈছে টক্সিমাৰ পাউডাৰ আপোনালোকে দেখিবলৈ পাইছে তো ইয়াক মই বোকাৰ লগত সানি ল'ম বোকাৰ লগত আপোনালোকে ভালদৰে সানি ল'ব পাউডাৰটো বোকাৰ লগত আপোনালোকে ভালদৰে সানি ল'ব
ধুনীয়াকৈ মিক্স কৰি ল'ব পাউডাৰটো। এইখিনি দেখুৱাই দি সম্পূৰ্ণ বকাৰ লগত টক্সিমাৰ পাউডাৰটো মিক্স হৈ গ'ল। তো এই আপোনালোকে দেখিবলৈ পাইছে। এতিয়া চাঙত আহা এতিয়া এই টক্সিমাৰ পাউডাৰটো পুখুৰীৰ চাইৰ পিনে এনেকৈ আপোনালোকে সৰু সৰু লাৰু বনাই ল'ব। হালিয়া এনে সৰু সৰু লাৰু বনাই ল'ব। লাৰু বনালে পুখুৰীৰ চাইৰ পিনে আপোনালোকে দলিয়াই দিব। মই দলিয়ালে মোবাইলটো দেখুৱাই এনেকৈ চাৰিওভাগে পুখুৰীটোৰ চাইৰ পিনে আপোনালোকে দলিয়াই দিব। ইটো ব্যৱহাৰ কৰিলে সোনকালে যি অক্সিজেন যোগান ধৰে। পুখুৰীৰ তলত যি গছৰ পাতবোৰ পৰি বেয়া দুৰ্গন্ধৰ সৃষ্টি হয়, এইটো ব্যৱহাৰ কৰিলে দুৰ্গন্ধটো পুখুৰীৰ তলত নাইকিয়া কৰি পেলাই হাইড্ৰজেন অক্সাইডৰ দৰে বিষাক্ত গেছ পুখুৰীৰ পৰা ইমুকুল নাইকিয়া কৰে। তো 1 বিঘাত আপোনালোকে 5 কেজিৰ পেকেট এটা ব্যৱহাৰ কৰিব পাৰিব। মোৰ যিহেতু সৰু পুখুৰী, ইয়াত মই 1 পেকেটৰ 4 ভাগৰ 1 ভাগে মই ব্যৱহাৰ কৰিছোঁ। ৰাতিপুৱাৰ পৰা পুখুৰীটোত যি মাছ পাইছিল, তো মই ৰাতিপুৱাই বজাৰত গৈ টক্সিমাৰ পাউডাৰ কিনি লৈ আহিছোঁ। এতিয়া মই ইয়াত টক্সিমাৰ পাউডাৰ ইয়াক ব্যৱহাৰ কৰিব পুখুৰীত। চাওঁ কালিলৈকে কি হয়, মাছবোৰ অক্সিজেন পায় নে নাপায়। আৰু যদিহে মাছবোৰ ভাসে আকৌ এবাৰ কালিলৈকে ব্যৱহাৰ কৰিব লাগিব। মিনকাৰত বন্ধু-বান্ধৱীসকল, টক্সিমাৰ পাউডাৰ আপোনালোকে এনেকৈ পুখুৰীত ব্যৱহাৰ কৰিব পাৰিব। পকাৰ লগত সানি লৈ আপোনালোকে ইয়াক পুখুৰীত ব্যৱহাৰ কৰিব পাৰিব। তো ইয়াত দেখিবলৈ পাইছে পুখুৰীটো যি টক্সিমাৰ পাউডাৰ মই ব্যৱহাৰ কৰিলোঁ। মাছবোৰ ৰাতিপুৱাৰ পৰা ভাসিছে। তো আপোনালোকে এনেকৈ আপোনাৰ পুখুৰীটোত টক্সিমাৰ পাউডাৰ ব্যৱহাৰ কৰিব পাৰিব। ইয়াত চাৰিওভাগে যিহেতু পুখুৰীটোৰ চাৰিওভাগে গছ গছনি আৰু তাৰ পাতবোৰ এই পুখুৰীটোত পৰে, যাৰ বাবে সেই পাতবোৰ তললৈ এটা বেয়া দুৰ্গন্ধৰ সৃষ্টি হয়। তো সেই পাতবিলাক পচি পুখুৰীৰ তলত এটা বেয়া গন্ধৰ সৃষ্টি হয়, যাৰ বাবে মাছবোৰ ভাসিব ধৰে বা অক্সিজেনৰ অভাৱ হয়। তো আপোনালোকে পুখুৰীত টক্সিমাৰ পাউডাৰ ব্যৱহাৰ কৰিলে এই মাছক কুইকলি অক্সিজেন যোগান ধৰাত কাম আৰম্ভ কৰি দিয়ে। তো এয়া হৈছে টক্সিমাৰ, মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া হৈছে টক্সিমাৰ। তো 5 কেজিৰ পেকেট পাব। মই 4 ভাগৰ 1 ভাগে ব্যৱহাৰ কৰিলোঁ। পুখুৰীটো সৰু। তো আপোনালোকে বজাৰত গৈ টক্সিমাৰ পাউডাৰ কিনি লৈ আহক। আৰু যদি মাছবোৰ ভাসিছে বা ভাসি মৰিব ধৰিছে, তো আপোনালোকে টক্সিমাৰ পাউডাৰ ইয়াক ব্যৱহাৰ কৰিব পাৰে। তো ইয়াত MRP আছে আপোনাৰ 350, ইয়াত আপোনালোকে দেখিবলৈ পাইছে 350। তো আপোনালোকে 320 টকাৰ ভিতৰত আপোনালোকে পাই যাব। তো আশা কৰোঁ খেতিয়ক বন্ধু-বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এইটো চেনেলত খেতি আৰু মাছৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। তো ধন্যবাদ। জয় অসম।